Hello everyone, welcome to my channel Assamese Genius. আজি আমি পঢ়িম ছাপ্লিমেণ্টাৰী ৰিডাৰখনৰ দ্য মিডনাইট ভিজিটৰ। তো ইয়াত কি কি কেৰেক্টাৰ আছে চোৱা। ইয়াত এটা আছে অজেবল, যোন কি হয় এটা চিক্ৰেট এজেণ্ট হয়, মানে কি হয় ডিটেক্টিভ, জাচুচ মানে। আৰু সি এটা বহুত ইম্পৰ্টেণ্ট ৰিপৰ্ট পাব বুলি আশা কৰি আছিলে। আনাডাৰ এটা চিক্ৰেট এজেণ্ট আছে, তাৰ নামটো হৈছে মেক্স। আৰু সি থ্ৰিটেন কৰিছিলে, পিষ্টল লৈ ভাবুকি দিছিলে অজেবলক, আৰু তাৰ পৰা ৰিপৰ্টটো ল'ব বিচাৰিছিল। এতিয়া কি হ'ল আমি তাকে চেপ্টাৰটো পঢ়ি গম পাম। তো আৰু এটা কেৰেক্টাৰ আছিলে ফ'লাৰ, সি এটা ৰাইটাৰ আছিলে। সি মানে অজেবলৰ ওচৰলৈ আহিছিল আৰু সি ভাবিছিল অজেবল বহুত থ্ৰিলিং এক্টিভিটিজ কৰে, সি বহুত কিবা কিবি মিষ্টেৰিয়াছ কাম কৰে, সি এটা বহুত ভাল মানে ডিটেক্টিভ বুলি ভাবিছিলে সি। খালি অজেবল মানে একো তাৰ লগত একো মেটচে নহয়, বহুত ফেট আছিলে, শকত আছিলে। আৰু যোনবিলাক ষ্টৰিজ শুনিছিলে, যোনবিলাক কথা শুনিছিলে অজেবলৰ কথা, তাৰ লগত একো মেটচে নকৰে। ফ'লাৰ মানে অজেবলক লগ কৰিব আহিছিলে, তাৰ ভাগৰ হোটেলখন নাম হৈছে ফ্ৰেঞ্চ হোটেললৈ আহিছিলে। আৰু দুইটা কৰিডৰ মাজেদি অজেবলৰ ৰুমলৈ গৈ আছিলে। কৰিডৰটোৰ পৰাও লেতেৰা স্মেল আহি আছিলে। অজেবলৰ ৰুমটো বহুত সৰু আছিলে আৰু একেবাৰে টপ ফ্ল'ৰত আছিলে, 6th ফ্ল'ৰত আছিলে। হোটেলখন দেখি এনেকুৱা একো লগা নাছিলে যে তাত কিবা ৰোমান্টিক এডভেঞ্চাৰ কৰিব পাৰিব যে। অবভিয়াছলি আমাৰ মাইণ্ডতো কি আহিব, এটা ডিটেক্টিভৰ কথা ভাবিলে, সি একদম ব্লেক কালাৰ কাপোৰ পিন্ধি থাকে, হেড থাকে মূৰত, আৰু হাতত পিষ্টল থাকে, নহয় জানো? আৰু অজেবল একেবাৰে তাৰ লগত অপজিট আছিলে। সি যোনটো ভাবিছিল তাৰ একেবাৰে অপজিট আছিলে। অজেবল আছিলে একেবাৰে শকত, বহুতেই ফেট আছিলে মানে। আৰু অজেবলে ফ্ৰেঞ্চ আৰু জাৰ্মান স্পোক কৰিছিল যদিও তাৰ ভাগৰ এচেণ্টটোত আমেৰিকান এচেণ্ট আছিল, কাৰণ 20 years আগতে সি বষ্টনত আছিল। বষ্টন এডোখৰ আমেৰিকাৰে প্লেচ হয়, তো বষ্টনৰ পৰা সি পেৰিছলৈ অনা গৈছিলে তাক। তো অজেবলে ফ'লাৰক কৈছে যে মই জানো তুমি মানে মোৰ পৰা ডিসএপইণ্টেড হৈছা, কাৰণ তুমি ভাবিছিলা মই এটা চিক্ৰেট এজেণ্ট হয়, ডেঞ্জাৰ চিটুৱেশ্যন ডিল কৰো, খতৰো সে খেলে মানে। লগতে অজেবলে এইটোও ক'লে যে মই এইটোও জানো তুমি মোক কিয় লগ কৰিব আহিছা, কাৰণ তুমি এটা য়ং ৰাইটাৰ হয়, ৰোমান্টিক ৰাইটাৰ হয়। তুমি মোক চাগে এটা মিষ্টেৰিয়াছ মানুহ বুলি ভাবিছিলা, ৰহস্যময় মানুহ বুলি ভাবিছিলা, যোনে ৰাতি ৰাতি ওলাই যায়, পিষ্টল থাকে মোৰ হাতত, মই চাগে ৱাইনত ড্ৰাগছ মিক্স কৰি খাওঁ। বাট এতিয়া তুমি মোৰ লগত এটা বৰিং ইভিনিং স্পেণ্ড কৰিব লগা হৈছিলে ফ্ৰেঞ্চ মিউজিক হলত, এটা শকত মানুহৰ লগত, লেতেৰা মানুহৰ লগত। তুমি চাগে ভাবিছিলা মোক ধুনীয়া ধুনীয়া ছোৱালীয়ে মেছেজ দিয়ে, ডাৰ্ক আইড বিউটিজে মেছেজ দিয়ে মানে, বাট তাৰ বদলি মোক টেলিফোনৰ পৰা কলহে আহে এপইণ্টমেণ্টৰ কাৰণে। তুমি চাগে মোৰ লগত বৰ হবা এতিয়া। সেইবিলাক কৈ থকা অৱস্থাতে সি তাৰ নিজৰ ৰুমৰ দৰজাখনো খুলিছে আৰু তাৰ ভাগৰ গেষ্ট যোন আছিল ফ'লাৰ, ৰাইটাৰটোক ৱেলকাম কৰিছে তাৰ ৰুমলে। তুমি চাগে এটা ভ্ৰমত আছিলা, কাৰণ তুমি মোৰ কথা বহুত কিবা কিবি ভাবি আহিছিলা। খালি একো নাই, ইমান চিল কৰিব কৈছে আৰু তাক, কাৰণ মোৰ ওচৰলে মানে এতিয়া এনেকুৱা এখন পেপাৰ আহিব যোনটো মানে বহুতেই ইম্পৰ্টেণ্ট পেপাৰ হয়। এই পেপাৰখনৰ কাৰণে বহুত মেন আৰু ৱমেনে নিজৰ প্ৰাণ হেৰুৱালে, আৰু এই পেপাৰখনে সোনকালে এখন হিষ্ট্ৰী ক্ৰিয়েট কৰিব। এইবিলাক কৈ ৰুমত সোমাই তাৰপা ৰুমৰ দৰজাখন মাৰিলে, তাৰপা ৰুমৰ চুইচটো অন কৰিলে। যেতিয়া চুইচটো অন কৰিলে তেতিয়াই দেখা পালে যে এটা মানুহ পিষ্টল লৈ পিনে ৰখি আছিলে, আৰু সেই মানুহটো কোন আছিলে? মেক্স। অজেবলে চকুটো এনেকে টিপলিং কৰিলে আৰু তাৰপা কলে যে মেক্স, তুমি ইয়াত কেনেকে? মইতো ভাবিছিলো তুমি বাৰ্লিনত আছা, বা তুমি মোৰ ৰুমত কি কৰি আছা? মেক্স এটা ক্ষীণ মীন, অলপ ওখ, আৰু তাৰ এপিয়াৰেঞ্চটো দেখাত ফক্সৰ লিখীয়া আছিলে, শিয়ালৰ লিখীয়া আছিল দেখি। তাৰ গানটো বাহিৰে বেলেগ একো ভয় লগা এপিয়াৰেঞ্চ নাছিলে তাৰ। মেক্সে তাৰপা অজেবলক ক'লে, তোমাৰ ওচৰত আজি যোনটো ৰিপৰ্ট আহিব, যোনটো মিছাইলছৰ ওপৰত আছে, সেই মিছাইলছৰ ৰিপৰ্টটোৱে মই তোমাৰ পৰা নিব আহিছো, কাৰণ মোৰ মতে সেই ৰিপৰ্টটো মোৰ ওচৰত বেছি ছেফ থাকিব তোমাতছে। অজেবল তাৰপা গৈ আৰ্ম চেয়াৰখনত বহিলেগে, তাৰপা কৈছে যে মই এবাৰ হুলস্থুল লগামেই মেনেজমেন্টৰ ওপৰত, কাৰণ এইটো মাহতে ছেকেণ্ড টাইম হ'ল যে কোনোবা সেই বেলকনিখনৰ থ্ৰুদি মোৰ ৰুমলৈ আহিছে।
ফলাৰৰ তাৰপা অজবেলে ৰুমত থকাৰ খিৰিকীখনলে চকু গ'ল। সেইখন খিৰিকী বহুত অৰ্ডিনেৰী আছিল। মেক্সে তাৰপা কৈছে বালকনি? মই কোনো বালকনি থ্ৰু দি অহা নাই, মই এটা পাছ কি ইউজ কৰি আহিছো। বালকনিত থকা হলে জানা হলে মই ইমান কষ্ট নকৰিলোহেঁতেন পাছ কি ইউজ কৰি আহিবলে। তাৰপা অজবেলে কৈছে একেবাৰে ইৰিটেশ্যন, সেই বালকনিখন ইটো এপাৰ্টমেন্টৰ হয়। তাৰপা ফ্লৰক ক'লে আগতে এইটো ৰুম এটা ডাঙৰ ৰুমৰ পাৰ্ট আছিলে আৰু নেক্সট ৰুমটো এটা লিভিং ৰুম আছিলে, তাত এখন দৰ্জা আছে আৰু সিহঁতৰে হয় সেই বালকনিখন। আৰু সেই বালকনিখন মোৰ ভাগৰ একেবাৰে উইণ্ডলৈকে এক্সটেণ্ড হৈ আছে। কোনোবা ইজিলি খালী ৰুমটোৰ পৰা আহিব পাৰিব, যোনটো দুখন দৰ্জা তলত আছে। লাষ্ট মান্থো তেনেকে আহিছিলে। ইয়াৰ আগৰবাৰ মই কমপ্লেইন কৰিছিলো মেনেজমেন্টক, সিহঁতি কৈছিলে ব্লক কৰি দিম বুলি, বাট সিহঁতি এতিয়ালৈকে কৰা নাই। মেক্সে তাৰপা ফ'লৰে চালে আৰু ইচাৰাতে তাক কমাণ্ড কৰিলে যে গানটো হিলাই পিনে যে বহা, প্লিজ চিট ডাউন বুলি ক'লে। কাৰণ এতিয়াও আমি আধা ঘন্টামান ৰখিব লাগিব মোৰ মতে। তাৰপা অজবেলে ক'লে 31 minutes, এপইন্টমেন্টটো 12:30ত আছে। তাৰপা অজবেলে মেক্সক কৈছে আই উইচ মই জনা হলে তোমালোকে কেনেকে গম পালে ৰিপৰ্টখনৰ কথা। তেতিয়া মেক্সে এটা ইভিল হাঁহি দিছে আৰু কৈছে অজবেলক ময়ো গম পোৱা হলে তোমালোকে কেনেকে গম পালে ৰিপৰ্টটোৰ কথা। বাট এতিয়াও একো যোৱা নাই, মই আজিয়ে ৰাতি লৈ ল'ম ৰিপৰ্টখন। তেনেকুৱাতে কি হ'ল, দৰ্জাখন নক কৰিছে আৰু মেক্সে সুধিছে কোন আছে দৰ্জাত, কোনে নক কৰিছে। ফ'লাৰে আকৌ জাম্প কৰি ছক খাই গল মানে সি দৰ্জাখন নক কৰাৰ কাৰণে। আৰু অজবেলে হাঁহি পিনে কৈছে পুলিচ হ'ব নিশ্চয়, কাৰণ মই ইমান ইম্পৰ্টেণ্ট পেপাৰ এটা আনিছো আৰু মই পুলিচক কৈ থৈছিলো যে মোক মাজে মাজে চেক কৰি থাকিবলে। ইমান এখন ইম্পৰ্টেণ্ট পেপাৰ আহিবতো এক্সট্ৰা প্ৰটেকচনটো লাগিবই। মেক্স অলপ নাৰ্ভাছ হৈ তাৰ ওঠটো কামুৰিছিলে আৰু দৰ্জাখনতো বাহিৰৰ পৰা ৰিপিটেডলি নক কৰি গৈ আছিলে। অজবেলে তাৰপা মেক্সক ক'লে তুমি এতিয়া কি কৰিবা মেক্স, কাৰণ মই যদি দৰ্জাখন নুখুলো সেইটো যেনে তেনে হলেও সোমাই আহিব আৰু সিহঁতি হেজিটেট নকৰে শ্বুট কৰিবলে। মেক্সৰ ফেচটো একদম খঙতে কোলা হৈ গল, ব্লেক হৈ গৈছে একেবাৰে। আৰু তাৰপা সি কি কৰিলে লাহে লাহে পিছলে গৈ পিনে তাৰ এখন ভৰি উইণ্ডৰ বাহিৰলৈ উলিয়ালে। তাৰপা সি ক'লে যে সিহঁতক জল্দি মানে পঠাব কৈছে, মই বালকনিতে ৱেইট কৰি থাকিম। সিহঁতক জল্দি চেণ্ড কৰা নহলে মই শ্বুট কৰি দিম, মই একো চান্স নলওঁ মানে। দৰ্জাখনো ৰিপিটেডলি নক কৰি কৰি গৈ আছিলে আৰু চাউণ্ডটো লাহে লাহে ডাঙৰ হৈ গৈ আছিলে। লগতে এটা ভইচ শুনা পালে মিষ্টাৰ অজেবল বুলি। মেক্সে তাৰ এখন ভৰি উইণ্ডখনৰ বাহিৰত ওলোৱাৰ পিছতো তাৰ বডিটো বেকা কৰি পিনে গান দি সিহঁতক পইণ্ট কৰি থৈছিলে, ফ'লৰ আৰু অজেবেলক। আৰু তাৰ ভাগৰ হাতকেইখন দি উইণ্ডৰ ফ্ৰেমটোত টানকে ধৰি আছিলে ছাপৰ্ট হিচাপে। তাৰপা সি কি কৰিলে তাৰ ভাগৰ ইখন ভৰিও উইণ্ডৰ ফালে দি দিলে আৰু লগতে দৰ্জা নবটো সেইটো টাইমত লাহেকে পাক খালে। আৰু মেক্সে কি কৰিলে তাৰ ভাগৰ হাতখন যে উইণ্ডো ফ্ৰেমটোত ধৰি আছিলে সি এৰি দিলে আৰু বেলকনিত জঁপিয়াই দিলে। যেতিয়াই সি বেলকনিত জঁপিয়ালে তেতিয়াই এটা ডাঙৰকে চিঞৰ শুনা পালে। তাৰপা দৰ্জাখন খোল খালে আৰু এটা ৱেইটাৰ ট্ৰে লৈ পিনে ৰখি আছিলে। ট্ৰেখনত এটা বটল আৰু দুটা গ্লাছ আছিলে আৰু ৱেইটাৰটোৱে ক'লে এয়া আপোনাৰ ড্ৰিংক, আপুনি আহোতে যি অৰ্ডাৰ কৰিছিলে। আৰু সি ট্ৰেখন টেবুলত থৈ বটলটো খুলি পিনে ৰুমটো এৰি গুচি গল। ফ'লাৰে তাৰপা অজবেলক ক'লে কিন্তু পুলিচ? অজবেলে ক'লে কোনো পুলিচ নাই, অকল হেনৰি আহিছিলে, মই হেনৰিকে এক্সপেক্ট কৰি আছিলো আহিবলে। তাৰপা ফ'লৰে ক'লে কিন্তু সেই মানুহটোতো আকৌ ওলাই আহিব বালকানিৰ পৰা। তেতিয়া অজবেলে ক'লে নাহে সি আৰু ঘূৰি নাহে, কাৰণ তুমি চোৱা তাত বালকানিয়ে নাই। মানে অজবেলে নিজে এটা কাহানী বনাই দিলে যে তাত এখন বালকানি আছে আৰু মেক্সে সেইটোৱে বিশ্বাস কৰি ললে সঁচাকে। এইটোৱে আছিল ষ্টৰিটো। যদি শুনি ভাল পালা প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।